বজালিত ছাগলী চোৰৰ সন্ত্ৰাস। পাঠশালা ভৱানীপুৰত দিন দুপৰতে চুৰি কৰি নিয়ে ছাগলী। দুই ছাগলী চোৰৰ ভিডিঅ' বন্দী হৈছিল মোবাইলত। ছাগলীগৰাকীৰ আগমনৰ লগে লগেই পলায়ন দুই ছাগলী চোৰৰ। আজি পুনৰ ভৱানীপুৰত ছাগলী চুৰি কৰিব আহি ৰাইজৰ হাতত ধৰা পৰিল দুই চোৰ। ৰাইজে আবদ্ধ কৰি দুই চোৰক গতালে ভৱানীপুৰ আৰক্ষীক। আটক হোৱা চোৰ দুটা পাঠশালাৰ উকুৱা বাটামাৰীৰ বাবলু ৰয় আৰু ৰাজু ৰয় বুলি জানিব পৰা গৈছে। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত বজালিত ছাগলী চোৰৰ সন্ত্ৰাস। পাঠশালা ভৱানীপুৰত দিন দুপৰতেই চুৰি কৰি নিয়ে ছাগলী। দুই ছাগলী চোৰৰ ভিডিঅ' বন্দী হৈছিল মোবাইলত। ছাগলীগৰাকীৰ আগমনৰ লগে লগেই পলায়ন দুই ছাগলী চোৰৰ। আজি পুনৰ ভৱানীপুৰত ছাগলী চুৰি কৰিব আহি ৰাইজৰ হাতত ধৰা পৰিল দুই চোৰ। ৰাইজে আবদ্ধ কৰি দুই চোৰক গতালে ভৱানীপুৰ আৰক্ষীক। আটক হোৱা চোৰ দুটা পাঠশালাৰ উকুৱা বাটামাৰীৰ বাবলু ৰয় আৰু ৰাজু ৰয় বুলি জানিব পৰা গৈছে। আমাৰ ভৱানীপুৰত বহুদিন ধৰি এই চুৰি কাৰ্য চলি আছিল আৰু তাৰ চুৰি আজি মানে এটা ঘৰত চুৰি কৰিব যাওঁতে আমাৰ মানে কেইজন মানে দেখাই ধৰি আনি আজি থানাত জমা দি দিলে। সিহঁতে আগতে ভিডিঅ' আছে বহুত চুৰি কৰা, CC কেমেৰাৰ ভিডিঅ' এনেকুৱা পাইছোঁ আমি। সিহঁত মানে বহুত পুৰণা দাগী চুৰি আৰু। ক'ত চুৰি কৰিব গৈছিলে আজি? কি চুৰি কৰিব গৈছিলে? এইখিনিত চৌধুৰী পাৰা এইখিনিত এটা ঘৰৰ মানে তলাৰ ভাঙিছিলে আৰু। কি ছাগলী চুৰ কৰে নেকি? ছাগলী বহুত এনেকৈ ভিডিঅ'ত পাইছোঁ আমি, বহুত ছাগলী চুৰ কৰা মানে আৰু আমাৰ এইখিনি ঠগনাই হৈয়ে আছিল ছাগলী চুৰ।